দীপাংকৰ তই চলা চহৰলৈকে আপোনাৰ পাহৰি গ'লে চাগে ন কাইলৈ তই আহিবি কিন্তু এই লকডাউনৰ সময়ছোৱাত কেনেকৈ আহিবি পুলিচে তোক থৈ যাবহি বাৰু হ'ব ৰাখ পুলিচে ইয়াক থৈ যাবহি কিবা চুৰ ডকাইত কৰা নাই তাৰ কিবা এটা গণ্ডগোল আছে বাৰু হ'ব যি হয় দেখা যাব আপে ওয়াইন শপ খোলা থাকলে না মাল আছে নিবে হ্যাঁ কিয় কোনে মানি দিলে বস সাফা চালা ৰাহু এক কাৰ্টন চফা দি দিলি ভাল ৰাহু কেইটা পঢ়ি ৰাখিছো মই সৰি বস কিন্তু আপুনি আমাক এনেকৈ ক'ব নোৱাৰে তই কি মুদি পুতে সমাজত আমাৰ এটা ৰিসপেক্ট আছে এজে মদাহি দেশৰ অৰ্থনীতিত আমাৰ হাত আছে আবে চুপ পোৱালি সৰি বস নেক্সট টাইম এনেকুৱা নহয় ৰাহু কেলিয়া সমু তাৰ এতিয়া গাঁৱৰ কিবা লেটেষ্ট নিউজ আছে যদি ক আছে বস তেনে অথবা কোৱা নাই কিয় সৰি বস ক বস কানে কানে শুনিছো ন দীপাংকৰ গাঁৱলৈ আহিব হেনো কি হয় বস দীপাংকৰ গাঁৱলৈ আহিব আহক এবাৰ সি তাক ভালকে দিম একেকা এ মজা বস মোক শেষ কৰি ল'বলে গোটেই গাঁৱতে উলিয়াম তাৰ গাত যে কৰোণা আছে এ মজা মা তোমাৰ নিজৰ ল'ৰাটোক মদাহী বুলি ক'বলৈ লাজ নালাগে অ হেৰ মদাহী বুলি নকয় আৰু কি মহান বুলি কবি নেকি অ' মা কে চাই কৈছে শুনা যেতিয়া মদাহী এটা মাল খাই নলাত গি থাকে তুলিবলৈ কোনো নাহে কিন্তু আজি দেশৰ অৰ্থনীতি কি গ'ল তুলিবলৈ কিন্তু আগবাঢ়ি মদাহীহে আহিছে তোক আজি ৰ আৰু তহঁতক এ আমি যাওঁ বল আমি যাওঁ ঐ ময়ো যাম ৰ শংকৰ তই মোক তহঁতৰ গাঁৱলৈ আনিছ হয় তহঁতৰ গাঁৱৰ মানুহে মোক নামাৰেতো হেত পাগল নি মই আছো নহয় তোৰ লগত তই আছ বাবেতো মোৰ ভয় লাগে তেতিয়াহ'লে যাগে যা ঐ এতিয়া আকৌ কি কৈছ তই কি কথা ক'বলৈ আহিছ আমি দুটা 10 টোমত 14 দিন কোৱাৰেণ্টাইনত থাকি আহিছো আকৌ ঠিকেই কৈছ জয় বজৰং বুলি বৈ বস হয়তো কমিটা আহিছে আহক ঐ সমীৰ ক'লৈ যাওঁ দীপাংকৰ আছে দীপাংকৰক অলপ আগবঢ়াই আনো ৰ আমিও যাওঁ ব'লা লৈ যাওঁ আবে দীপাংকৰ আহিলি আহিলো দেই আৰু ই মোৰ লগৰ অচিন্ত এইটো ললিত দূৰলৈ যা কাষলৈ নাহিবি কিয় তোৰ গাত যদি কৰোণা আছে চা ললিত আমি 14 দিন কোৱাৰেণ্টাইনত থাকি আহিছো তই কোৱাৰেণ্টাইনত থাকি আহিছ আমিতো দেখা নাই তোৰ বিপৰীতে গাঁৱত মিটিং দিম মই তোমালোক ৰোৱা হা মই যাওঁ তই ক'লৈ যাওঁ যাওঁ আৰু আবে চিন্তা নকৰি মই আছো নহয় কোন তই আবে গাধ এতিয়া মোকো তই চিনি নোপোৱা হলি ললিত তই পাগল নি মালতীৰ মাক আকৌ ইহঁতৰ লগত কেনেকৈ আহিব আবে গাধ কৰোণা বেমাৰৰ কথা কৈছে তোৰ মালতী মাকৰ কথা কোৱা নাই বছ চিন্তা নকৰিব মই ইয়াক চম্ভালি আছো বছি বৰ জোৰছে মাৰে আপুনি ইয়াক মাৰক ললিত ইয়াৰ পাছত আৰু কিবা যা এইবাৰ তোক মাফ কৰি দিছো চালা ইজ্জত বুনিয়া বুজিয়া হৈ গ'ল বে ভালেই কৰিলি দীপাংকৰ এহেঁতক এসেকা দিব লাগে এহেঁতৰ নিচিনা গৰু ঘৰৰ কাৰণে সমাজখন লেতেৰা হয় আপুনি ঠিকেই কৈছে খুৰীদেউ এতিয়া ক'লৈ যাবি ঘৰলৈকে যাওঁ ব'লা একো প্ৰব্লেম নহয়তো হ'লে পুনাই দিবি নামনিলে যাওঁ ব'লা ঘৰলৈকে ব'লা ব'লা